নমস্কাৰ, শুভ সন্ধিয়া। মই প্ৰেৰণা শৰ্মা, নলবাৰীৰ পৰা। একেবাৰে আজি কম প্ৰাইজৰ মাটিশালৰ মেখেলা চাদৰ লৈ আহিছোঁ। যিহেতু আগত শাওনৰ মাহ, সকলোৱে মন্দিৰ যাব। আজি গোটেইখিনি কালেকশ্যন হোৱাইটৰ ভিতৰতে লৈ আহিছোঁ। একেবাৰে কম প্ৰাইজত মাটিশালৰ মেখেলা চাদৰ। যদি পচন্দৰ ভিতৰত হয় স্ক্ৰীনশ্বটটো ল'ব। মই এবাৰ বুকিং নম্বৰটো কৈ দিছোঁ, 7000282292। ভিডিঅ'বোৰ শ্বেয়াৰ কৰি থাকিব, যিহেতু শ্বেয়াৰৰ ওপৰত গিফ্ট আছে। আৰু অনলাইন যোগে অসমৰ সকলো ঠাইৰ পৰাই কাপোৰবোৰ ক্ৰয় কৰিব পাৰিব। শ্বিপিং চাৰ্জ থাকিব মাত্ৰ 70 ৰুপিজ। আজি কৈ লৈছোঁ, শ্বেয়াৰ কৰা সকলৰ ভিতৰত আজিৰ উপহাৰটি কোনে পাইছে। উপমা দাস, আপুনি মোৰ দোকানত আহি আপোনাৰ শ্বেয়াৰ কৰা উপহাৰটি লৈ যাব পাৰিব। উপমা দাস আজিৰ শ্বেয়াৰ উইনাৰ হৈছে। মোৰ দোকানখনৰ এড্ৰেছ হৈছে নলবাৰী PNC ৰোড, প্ৰেৰণা ষ্ট'ৰ। এবাৰ আহিব, আহক, এবাৰ আহিব দোকানলৈ। কালেকশ্যনবোৰ চাই ল'ব পাৰিব। সকলো লেডিছৰ আৰু বাচ্ছাৰ সকলো আইটেমে পায় মোৰ দোকানত। আজি একেবাৰে কম প্ৰাইজৰ মাটিশালৰ মেখেলা চাদৰ দেখুৱাই দিছোঁ। অফাৰত দিয়া হৈছে বহুত কম প্ৰাইজত। এই কাপোৰযোৰ আগতে 1050 দিয়া হৈছিল। আজিৰ দিনটোৰ বাবে অফাৰ মূল্য হৈছে মাত্ৰ 650। সোনকালে সোনকালে বুকিং কৰক। বহুত কম প্ৰাইজত দিয়া হৈছে। ভৈৰৱী বায়ে কৈছে গুড ইভিনিং বুলি। গুড ইভিনিং। গোটেইখিনি কালেকশ্যন আজি হোৱাইটৰ ভিতৰতে হয়। যদি পচন্দৰ ভিতৰত পৰিছে সোনকালে বুকিং কৰক। এইখন মেখেলাখন মাত্ৰ 650 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। ননী কটন আজিৰ দিনটোৰ বাবে অফাৰ দিয়া হৈছে। মাত্ৰ 650ত ল'ব পাৰিব। সোনকালে সোনকালে বুকিং কৰক। বহুত কম প্ৰাইজত দিয়া হৈছে। ধুনীয়া লাগিছে বুলি কৈছে, ধন্যবাদ। ভিডিঅ'বোৰ শ্বেয়াৰ কৰি থাকিব। এইটো ব্লাউজৰ পিচ, অফাৰ মূল্য মাত্ৰ 650। যিহেতু আগত শাওনৰ মাহ আছে, মন্দিৰ যোৱাৰ কাৰণে হোৱাইট কাপোৰ সকলোৰে প্ৰয়োজন হ'ব। সেইকাৰণে একেবাৰে কম প্ৰাইজত দি দিছোঁ। আহক দোকানলৈ। দোকানলৈ আহিও কালেকশ্যনবোৰ ক্ৰয় কৰিব পাৰিব। এই কাপোৰযোৰ মাত্ৰ 650 টকাতে ল'ব পাৰিব। বহুত ধুনীয়া হয় কাপোৰযোৰ। মাটিশালৰ ননী কটন কাপোৰ হয়। মাত্ৰ 650ত ল'ব পাৰিব। ফিক্স পাৰীৰ হয় কাপোৰযোৰ। সোনকালে সোনকালে বুকিং কৰক। বহুত কম মূল্যত দিয়া হৈছে। ভৈৰৱী বায়ে কৈছে বাও নাইচ কালেকশ্যন বুলি, ধন্যবাদ। প্ৰিয়ংকা নাথ, শ্বিপিং এক্সট্ৰা হ'ব নেকি বা? হয়, শ্বিপিং চাৰ্জ থাকিব। শ্বিপিং 70 ৰুপিজ হ'ব। মাত্ৰ 650তে ল'ব পাৰিব। এই কাপোৰযোৰ বহুত ধুনীয়া হয়। আগতে এই কাপোৰযোৰ 1050ত দিয়া হৈছিলে। মাত্ৰ 2টা বা 3টা পিচহে আছে। সেইকাৰণে ষ্টকখিনি হেৰি কৰাৰ কাৰণে দি দিছোঁ কম প্ৰাইজত। আকৌ নতুন ষ্টক সোমাব লাগে, সেইকাৰণে কম মূল্যত দিয়া হৈছে। যদি পচন্দৰ ভিতৰত পৰিছে সোনকালে বুকিং কৰক। মাত্ৰ 650ত ল'ব পাৰিব। পৰি কলিতা হাই বুলি কৈছে। হয়, হাই। আচ্ছা, হয়। নেক্সট এযোৰ দেখুৱাই দিছোঁ। এই কাপোৰযোৰো 1250ত আছিল। আজি একেবাৰে আধা মূল্যত ল'ব পাৰিব। মাত্ৰ 650তে ল'ব পাৰিব। সোনকালে সোনকালে বুকিং কৰক। মাটিশালৰ কাপোৰ হয়, মই ওচৰৰ পৰা দেখুৱাই দিছোঁ। মেচিন মেড নহয়, হেণ্ডমেড হয়। মাত্ৰ 650তে ল'ব পাৰিব। ক'ত গৈছ? ক'ত দেখা এইখন মেখেলাখন মাত্ৰ 650ত ল'ব পাৰিব। হেণ্ডমেড কাপোৰ মাটিশালৰ। সোনকালে সোনকালে বুকিং কৰক। একেবাৰে ছুপাৰ ডুপাৰ অফাৰ, একেবাৰে কম মূল্যত দিয়া হৈছে। এইখন মেখেলাখন এইকেইটা চাইড পাৰি
আৰু এইটো ব্লাউজৰ পিচ অফাৰ মূল্য মাত্ৰ 650 নিকুমণি কলিতা নাইস কালেকশন বুলি কৈছে ধন্যবাদ এইখন চাদৰখন বহুত ধুনীয়া হয় মাত্ৰ 650 তে ল'ব পাৰিব যদি পছন্দৰ ভিতৰত পৰিছে সোনকালে বুকিং কৰক মাটিহালৰ কাপোৰ হয় হালত বোৱা কাপোৰ মাত্ৰ 650 তে দিয়া হৈছে উপমা দাস ধুনীয়া লাগিছে কাপোৰবোৰ বা শেয়াৰ কৰিছো আগুৱাই যাওক বুলি কৈছে বহুত বহুত মৰম ইমান ধুনীয়াকে যে কৈছা আৰু আজিৰ শেয়াৰ উইনাৰ চাগে তুমিয়ে হৈছা উপমা দাস পৰি কলিতা ধুনীয়া কালেকশন বুলি কৈছে যদি এই কাপোৰযোৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বটটো লওক একেবাৰে কম মূল্য দিয়া হৈছে মাত্ৰ 650 মাটিহালৰ কাপোৰ হয় নেক্সট এযোৰ দেখুৱাই দিছো এই কাপোৰযোৰ মাত্ৰ 650 তে ল'ব পাৰিব এইখন মেখেলাখন বহুত ধুনীয়া হোৱাইটত ৰেড কালাৰৰ সূতাৰে কাম কৰা আছে সকলোৰে প্ৰিয় হয় কাপোৰযোৰ যদি পছন্দৰ ভিতৰত পৰিছে সোনকালে স্ক্ৰিনশ্বটটো লওক মাত্ৰ 650 ত ল'ব পাৰিব শিপিং চাৰ্জ থাকিব 70 रुपीस এইখন মেখেলা এইটো ব্লাউজৰ পিচ এইকেইটা ইয়াৰ সাইড পাৰি মই চাদৰখন খুলি দেখুৱাই দিছো অফাৰ মূল্য মাত্ৰ 650 ত ল'ব পাৰিব অফাৰত দিয়া হৈছে গৰমত পিন্ধাৰ কাৰণে একেবাৰে ধুনীয়া দেখিছে একেবাৰে কটনত হয় পিওৰ কটনত একেবাৰে কম মূল্য দিয়া হৈছে মাটিহালৰ কাপোৰ মাত্ৰ 650 টকাত ল'ব পাৰিব ভিডিওটো শেয়াৰ কৰি দিব গুনগুন হৈকিয়া ধুনীয়া লাগিছে বুলি কৈছে আৰু যিসকলৰ কমেন্টবোৰ একচুয়ালি মোৰ ইয়াত শো নকৰে পঢ়া নহয় তেখেতসকলে বেয়া নাপাব কাৰণ লাইভটো বনাই থাকোতে গটেখিনি কমেন্টে শো নকৰে আৰু কিছুমান কমেন্ট ওপৰলৈ গুচিও যায় যদি কাপোৰযোৰ পছন্দৰ ভিতৰত পৰিছে সোনকালে বুকিং কৰক মাত্ৰ 650 ত এই কাপোৰযোৰ ল'ব পাৰিব একেবাৰে ধুনীয়া কাপোৰযোৰ ৰুমি চৌধুৰী কাপোৰবোৰ ভাল লাগিছে বুলি কৈছে আহিব এবাৰ দোকানলৈ কালেকশনবোৰ চাব পাৰিব একেবাৰে কম মূল্যত দিয়া হৈছে নেক্সট এযোৰ দেখুৱাই দিছো এই কাপোৰযোৰ মাত্ৰ 650 তে ল'ব পাৰিব এইখন মেখেলাখন শগুন্তলা বাই গুড ইভিনিং বুলি কৈছে গুড ইভিনিং এইখন ইয়াৰ মেখেলা এইকেইটা সাইড পাৰি আৰু এইটো ব্লাউজৰ পিচ ইন্দু বা গুড ইভিনিং জ্যোতিস্মিতা হালয় সুপাৰ বুলি কৈছে শেয়াৰ কৰি দিছো বা বুলি কৈছে ধন্যবাদ শেয়াৰ কৰাৰ বাবে বহুত বহুত মৰম এইখন চাদৰখন যদি পছন্দৰ ভিতৰত পৰিছে কাপোৰযোৰ সোনকালে স্ক্ৰিনশ্বট লওক কাৰণ একেবাৰে কম মূল্যত দিয়া হৈছে এটা পিছে এভেইলেবল হয় মাত্ৰ 650 ত ল'ব পাৰিব আৰু ভিডিওটো শেয়াৰ কৰি দিব একেবাৰে ধুনীয়া হয় মাত্ৰ 650 তে ল'ব পাৰিব মই ধুনীয়াকে দেখুৱাই দিছো অফাৰ মূল্য মাত্ৰ 650 ত ল'ব পাৰিব কটনৰ কাপোৰ হয় গৰমত পিন্ধাৰ কাৰণেও ধুনীয়া আৰু যেহেতু আগত শাওনৰ মাহ মন্দিৰ যোৱাৰ কাৰণে সকলোৰে হোৱাইট কাপোৰ এযোৰ লাগিব সেই কাৰণে একেবাৰে কম মূল্যত লৈ আহিছো মই ধুনীয়া লাগিছে বা শেয়াৰ কৰিছো আগুৱাই যাওক
ভগৱানক আশীৰ্বাদ কৰিলো, পিছলৈ ঘূৰি নাহিব, মানুহৰ কথা নুশুনিব। মই একচুৱেলি মানুহৰ কথা নুশুনোৱে, মই নিজৰ মতে কাম কৰো সদায়, মোৰ মনটোৱে যি কয় মই সেইটোৱে কৰো। শকুন্তলা মজুমদাৰ শ্বেয়াৰ কৰিছো বুলি কৈছে, বাইদেউ ধন্যবাদ। লভিতা শৰ্মা গৰ্জিয়াছ বুলি কৈছে, ধন্যবাদ। যদি কাপোৰযোৰ পচন্দৰ ভিতৰত পৰিছে মাত্ৰ 650, মাটিশালৰ কাপোৰ হয়। যদি পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব। আৰু যদি মোৰ কালেকশ্যনবোৰ মোৰ দোকানত আহি চাই ক্ৰয় কৰিব বিচাৰে, মোৰ দোকানখনৰ এড্ৰেছ হৈছে নলবাৰী PNC ৰোড প্ৰেৰণা ষ্ট'ৰ। এবাৰ আহিব, একেবাৰে কম মূল্যত দিয়া হৈছে কাপোৰবোৰ। লভিতা শৰ্মা শ্বেয়াৰ কৰিছো বুলি কৈছে, শ্বেয়াৰ কৰাৰ বাবে বহুত বহুত মৰম। নেক্সট এযোৰ দেখুৱাই দিছো, এই কাপোৰযোৰ ধুনীয়া, মাত্ৰ 650ত ল'ব পাৰিব। শালত বোৱা কাপোৰ হয়, এই কাপোৰযোৰটো বহুত ধুনীয়া, যোনে ল'ব একচুৱেলি লাকি হ'ব। এই কাপোৰযোৰ বহুত ধুনীয়া হয়, মই ওচৰৰ পৰা দেখুৱাই দিছো। মাল্টি কালাৰ ফুলেৰে ৱৰ্ক কৰা আছে, মাত্ৰ 650ত ল'ব পাৰিব। আজি একচুৱেলি গৰম বহুত হয়, মেখেলা চাদৰ পিন্ধি লাইভ কৰোঁতে বহুত কষ্ট হয়। এইখন মেখেলাখন এইটো ব্লাউজৰ পিচ। এই কাপোৰযোৰ কিন্তু ৰিয়েলত বহুত ধুনীয়া, মাত্ৰ 650ত ল'ব পাৰিব। এইকেইটা ইয়াৰে চাইড পাৰি, মই চাইড পাৰি কেইটা দেখুৱাই দিছো ধুনীয়াকে। এইকেইটা চাইড পাৰি, কাপোৰযোৰ বহুত ধুনীয়া। শ্বেয়াৰ কৰা সকলক বহুত বহুত মৰম। যদি এই কাপোৰযোৰ পচন্দৰ ভিতৰত পৰিছে সোনকালে সোনকালে স্ক্ৰীনশ্বটটো ল'ব, মাত্ৰ 650তে ল'ব পাৰিব। বহুত ধুনীয়া কিন্তু কাপোৰযোৰ ৰিয়েলত বহুত ধুনীয়া, সঁচাকে খুলি দিয়াৰ পিছতে গম পাইছো বহুত ধুনীয়া। এইটো আঁচলৰ ডিজাইনটো বহুত ধুনীয়া, মাত্ৰ 650ত ল'ব পাৰিব। যদি পচন্দৰ ভিতৰত পৰিছে, কটনৰ যোৰা হয়, মাটিশালৰ। যদি পচন্দৰ ভিতৰত পৰিছে সোনকালে সোনকালে বুকিং কৰক, মাত্ৰ 650তে ল'ব পাৰিব। নেক্সট এযোৰ দেখুৱাই দিছো, এই কাপোৰযোৰৰ অফাৰ মূল্য 650ত ল'ব পাৰিব। এই কাপোৰযোৰো বহুত ধুনীয়া। চন্দনা বৰ্মন শ্বেয়াৰ কৰিছো, হয় ধন্যবাদ। আজি বহুত দিনৰ মূৰত দেখা পালো, আপুনি নাহে আজিকালি মোৰ লাইফটোত। পূৰ্ণিমা শ্বেয়াৰ কৰিছো বুলি কৈছে, শ্বেয়াৰ কৰাৰ বাবে বহুত বহুত মৰম। এইখন মেখেলাখন মাত্ৰ 650ত ল'ব পাৰিব, বহুত ধুনীয়া। এই কাপোৰযোৰো একেবাৰে চফ্ট কটনৰ কাপোৰ, মই দেখুৱাই দিছো। এইখন ইয়াৰে মেখেলা। এইটো ব্লাউজৰ পিচ। এইখন চাদৰখন মাত্ৰ 650তে ল'ব পাৰিব। দেৰি নকৰিব, সোনকালে সোনকালে বুকিং কৰক, কাৰণ এটা এটা পিচ এভেইলেবল হয়। কাৰণ এই কাপোৰ কেইযোৰ 1250 আৰু 1050 আছিলে, এটা এটা পিচ এভেইলেবল হয় কাৰণে মই কম দামতেই দি দিছো, মাত্ৰ 650তে। যদি পচন্দৰ ভিতৰত পৰিছে সোনকালে সোনকালে বুকিং কৰক। এইকেইটা চাইড পাৰি। হিমাক্ষী বৰ্মন হাই বা বুলি কৈছে, হেল্ল'। শকুন্তলা মজুমদাৰ লাভলি কালেকশ্যন বুলি কৈছে, ধন্যবাদ। এইযোৰ আছে, এই কাপোৰযোৰো বহুত ধুনীয়া।
অনলি 650 ল'ব পাৰিব। এই কাপোৰযোৰ বহুত ধুনীয়া। যদি পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ লওক। এই কাপোৰযোৰৰ এইখন মেখেলা স্বৰ্ণলতা বা ভালে আছেনে আপুনি? ধুনীয়া লাগিছে বুলি কৈছে, শ্বেয়াৰ কৰিছো বুলি কৈছে, ধন্যবাদ। ববিতা কলিতা বিউটিফুল কালেকশ্যন বুলি কৈছে, ধন্যবাদ। এই কাপোৰযোৰ বহুত ধুনীয়া, হোৱাইটত ৰেড ফুল আছে, বহুত ধুনীয়া। যদি পচন্দৰ ভিতৰত পৰিছে এই কাপোৰযোৰৰ স্ক্ৰীনশ্বটটো লৈ ল'ব। অফাৰ মূল্য মাত্ৰ 650 ল'ব পাৰিব। মাটিশালৰ কাপোৰ, হেণ্ডমেড হয়। এইকেইটা ইয়াৰে চাইড পাৰি আৰু এইটো ব্লাউজৰ পিচ, এইটো ব্লাউজ পিচ। এইখন চাদৰখন যিহেতু আগত শাওনৰ মাহ আছে, সকলোৰে সুবিধাৰ কাৰণে মই একেবাৰে কম মূল্যত দি দিছো, মাত্ৰ 650 ল'ব পাৰিব। মাতু বৰ্মন খুব বেছি ধুনীয়া কালেকশ্যন বুলি কৈছে, ধন্যবাদ। শ্বেয়াৰ ডান, বহুত বহুত মৰম, শ্বেয়াৰ কৰাৰ বাবে বহুত বহুত মৰম। প্ৰণীতা দাস, শ্বেয়াৰ কৰিছো দিয়ক বাইদেউ, হয় ধন্যবাদ। যিসকলে শ্বেয়াৰ কৰে ধুনীয়াকে কমেণ্ট এটা কৰি জনাই দিব শ্বেয়াৰ কৰিছো বুলি। কমেণ্টটো কৰি জনাই দিলে গিফ্টটো দিয়াত সুবিধা হয়, সেইকাৰণে ধুনীয়াকে কমেণ্ট এটা কৰি জনাই দিব শ্বেয়াৰ কৰিছো বুলি। শ্বেয়াৰ ডান বুলি লিখি দিলে হৈ যাব। যদি কাপোৰযোৰ পচন্দৰ ভিতৰত পৰিছে সোনকালে সোনকালে স্ক্ৰীনশ্বটটো লৈ লওক, মাত্ৰ 650 ল'ব পাৰিব। স্বৰ্ণলতা বৰ্মন কি লিখিছে? ভাল খবৰ, এদিন যাম দোকানত, মোৰ বহুত কাম ঘৰত, যদিও মোৰ ঘৰত বহুত কাম, যাব সময় নহয়। হয় বাইদেউ, আপোনাৰ চাগে ফাৰ্ম আছে ন? মই দেখিছো আপোনাৰ হেৰিত, আপোনাৰ ফাৰ্ম আছে নেকি ঘৰত? এবাৰ জনাই দিবচোন। মই দেখিছো আপোনাৰ ছাগলী তাগলীৰ কিবা কিবি ভিডিঅ' দিয়া দেখিছো, আপোনাৰ নিজৰে ফাৰ্ম আছে নেকি ঘৰত? মঞ্জুলি হালৈ, বেষ্ট কালেকশ্যন বুলি কৈছে বাইদেউ, ভালে আছে। যদি এই কাপোৰযোৰ পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব, মাত্ৰ 650 ল'ব পাৰিব। জানমণি, হাই দেয়াৰ। এইযোৰ আছে, এই কাপোৰযোৰো কেঁচা পাত কটন, মাত্ৰ 650 ল'ব পাৰিব। একেবাৰে অফাৰ মূল্য, কাৰণ এটা পিচে এভেইলেবল হয়, সেইকাৰণে কম মূল্যত দি দিছো, মাত্ৰ 650 ল'ব পাৰিব। যদি পচন্দৰ ভিতৰত পৰিছে সোনকালে সোনকালে বুকিং কৰক বা শ্বেয়াৰ কৰিছো। আপুনি দেখোন কাপোৰযোৰ বহুত কাপোৰবোৰ বহুত ধুনীয়া। সবিতা পাঠক, কিলিং কালেকশ্যন বুলি কৈছে, ধন্যবাদ। নিকুমণি বৰ্মন, নাইচ কালেকশ্যন বুলি কৈছে, ধন্যবাদ। মাতু বৰ্মন, আপুনি লৈ থকা কাপোৰযোৰৰ কাপোৰৰ বুটাবোৰ খুব মৰম লাগিছে। আপুনি লৈ থকা কাপোৰৰ বুটাবোৰ মৰম লাগিছে, হয় নেকি? ল'ব পাৰা এই কাপোৰযোৰ, একেবাৰে কম মূল্যত দিয়া হৈছে, মাত্ৰ 650 দিয়া হৈছে এই কাপোৰযোৰ। তুমি পিন্ধা গহনাটো ভাল লাগিছে, ল'ব পাৰিব। এনেকুৱা ধৰণৰ কেঁচা গহনাৰ ছেট লাগিলেও ল'ব পাৰিব, যিহেতু আগত এমাহ গ'লে আকৌ বিয়াৰ চিজন ষ্টাৰ্ট হৈ যাব। যদি ল'ব বিচাৰে ল'ব পাৰিব।
স্বৰ্ণলতা বায়ে কৈছে বগা কাপোৰযোৰ মাত্ৰ 650 ল'ব পাৰিব। আজিৰ দিনটোৰ বাবে অফাৰ দিয়া হৈছে, মাত্ৰ 650তে ল'ব পাৰিব। টাইমলাইন আৰু গ্ৰুপত শ্বেয়াৰ কৰিছো বুলি কৈছে জানমণি পাঠকে, ধন্যবাদ। স্বৰ্ণলতা বাই সুধিছে 650 নেকি? হয় বা 650 হয়, একেবাৰে কম মূল্যত দিয়া হৈছে আজিৰ দিনটোৰ বাবে। আগত শাওনৰ মাহ আছে, যদি পচন্দৰ ভিতৰত পৰিছে সোনকালে বুকিং কৰক। একেবাৰে কম প্ৰাইজত, একচুৱেলি মাটিশালৰ কাপোৰ ইমান কম প্ৰাইজত পোৱাই নাযায়। মই এটা পিচ আছে কাৰণে দি দিছো কম মূল্যত। এইটো ব্লাউজৰ পিচ, এইখন চাদৰখন মাত্ৰ 650তে ল'ব পাৰিব। এইকেইটা ইয়াৰে চাইড পাৰি মই দেখুৱাই দিছো ওচৰৰ পৰা। এইকেইটা ইয়াৰে চাইড পাৰি। সবিতা পাঠক, মই নলবাৰীৰ। ধুনীয়া লাগিছে তোমাক বাইদেউ, ধন্যবাদ। আহিব এবাৰ দোকানলৈ, যদি নলবাৰীৰে হয় কালেকশ্যনবোৰ চাই ল'ব। একেবাৰে কম মূল্যত দিয়া হৈছে। যদি এই গাড়ী দিয়া কাপোৰযোৰ পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব, মাত্ৰ 650তে ল'ব পাৰিব। আগত যিহেতু শাওনৰ মাহ, সকলোৱে মন্দিৰ যাব, সকলোৰে সুবিধা হোৱাৰ কাৰণে মই একেবাৰে কম মূল্যত দিছো, মাত্ৰ 650তে দিছো। স্বৰ্ণলতা বায়ে কৈছে মোৰ গৰুৰ ফাৰ্ম আছে, গৰুৰ ফাৰ্ম আৰু ছাগলী, হাঁহ, মুৰ্গী সকলো গাখীৰ কাম থাকে। মই দেখিছো আপুনি অসমীয়া মহিলা হিচাপে যে ইমান ধুনীয়াকে ফাৰ্মখন কৰিছে বাইদেউ, কৰি থাকক ধুনীয়াকে। যদি এই কাপোৰযোৰ পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো ল'ব, মাত্ৰ 650তে ল'ব পাৰিব। মই এদিন আপোনাৰ ফাৰ্মখন চাবলৈ যাম, আপুনি মোক এটা ফোন কৰিবচোন বাইদেউ। স্বৰ্ণলতা বাইদেউ, আপুনি মোক এবাৰ ভিডিঅ'টো চেছ হোৱাৰ পিছত এটা কল কৰিব, মই আপোনাৰ ফাৰ্মখন চাবলৈ এদিন যাম। থৈ দিবা বগা কাপোৰযোৰ, কোনযোৰ বাইদেউ আপুনি স্ক্ৰীনশ্বট এটা মোক দি দিব, মোৰ বুকিং নম্বৰটোত স্ক্ৰীনশ্বট এটা দি দিব, কোনযোৰ কাপোৰৰ কথা কৈছিল বা এবাৰ স্ক্ৰীনশ্বট এটা দি দিব, মই ৰাখি থৈ দিম কাপোৰযোৰ। নেক্সট এযোৰ দেখুৱাই দিছো, এই কাপোৰযোৰ ননী কটন হয়, মাত্ৰ 650তে ল'ব পাৰিব। এটা পিছে এভেইলেবল হয়। মোৰ এই পেজটোৰ পৰা শ্বেয়াৰ কৰিছো, মোৰ কোনোবা বন্ধু বান্ধৱী অনলাইন আছে যদি প্লিজ বাইদেউৰ পেজটো এবাৰ ভিজিট কৰি যাব। ধন্যবাদ বাইদেউ। লাইক কমেণ্ট শ্বেয়াৰ সদায় কৰোঁ, কণ্টিনিউ কৰি থাকক, নিশ্চয় মই গিফ্ট দিবলৈ চেষ্টা কৰিম। গাড়ী দিয়া জোৰাটো থবা, হ'ব বাইদেউ নিশ্চয় থৈ দিম। আপুনি মোক এবাৰ লাইভটো চেছ হোৱাৰ পিছত কল এটা কৰিব। এইখন ইয়াৰে মেখেলাখন, এইটো ব্লাউজৰ পিচ, এইকেইটা চাইড পাৰি। মাত্ৰ 650তে ল'ব পাৰিব। এই কাপোৰযোৰো এটা পিচে এভেইলেবল হয়, যদি পচন্দৰ ভিতৰত পৰিছে এই কাপোৰযোৰ স্ক্ৰীনশ্বটটো লৈ ল'ব। বহুত ধুনীয়া কাপোৰযোৰ, ননী কটন হয়, মাটিশালৰ কাপোৰ, হেণ্ডলুম হয়। স্বৰ্ণলতা বাই সুধিছে ৰঙা ফুল যে আছিল বাইদেউ, স্ক্ৰীনশ্বট এটা দি দিব, কাৰণ গাড়ী দিয়া কাপোৰযোৰ একচুৱেলি চাগে ব্লেকতহে আছিল। আপুনি স্ক্ৰীনশ্বটটো দি দিব মোক, কোনযোৰ আপোনাৰ পচন্দ হৈছে, স্ক্ৰীনশ্বটটো দিলেহে গম পাম মই। যদি এই কাপোৰযোৰৰ পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব, মাত্ৰ 650তে ল'ব পাৰিব। বহুত ধুনীয়া এই কাপোৰযোৰ। নেক্সট আৰু এযোৰ দেখুৱাই দিছো,
এই কাপোৰযোৰো মাত্ৰ 650 ল'ব পাৰিব। ৰঙা ফুল থকা কাপোৰযোৰ ভাল লাগিছে বুলি কৈছে। যদি ভাল লাগিছে এবাৰ স্ক্ৰীনশ্বটটো দি দিব কোনযোৰ কাপোৰ হয়। এইযোৰৰ মুগা ৰঙৰ ফুল নেকি? যদি এই কাপোৰযোৰ পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো ল'ব। অফাৰ মূল্য মাত্ৰ 650 ল'ব পাৰিব। এইটো ব্লাউজৰ পিচ। কল্পনা বাই কৈছে নাইচ বুলি, ধন্যবাদ বাইদেউ। যিযোৰ ৰঙা কাপোৰৰ কথা কৈছে আপুনি স্ক্ৰীনশ্বটটো দি দিব মোৰ বুকিং নম্বৰটোত 7002282292 নম্বৰটোত এবাৰ দি দিব এইখন চাদৰখন। যদি এই কাপোৰযোৰৰ পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো ল'ব। মাত্ৰ অফাৰ মূল্য 650 ল'ব পাৰিব। বহুত ধুনীয়া এই কাপোৰযোৰো। আজিৰ দিনটোৰ বাবে অফাৰ দিয়া হৈছে। মাত্ৰ 650 ল'ব পাৰিব। সোনকালে সোনকালে বুকিং কৰক। আৰু যিসকল কাষ্টমাৰ নলবাৰীৰ হয় দোকানত আহিও কাপোৰবোৰ চাই ক্ৰয় কৰিব পাৰিব। দোকানখনৰ এড্ৰেছটো মই এবাৰ কৈ দিছো, নলবাৰী PNC ৰোড প্ৰেৰণা ষ্ট'ৰ। টাইমলাইন আৰু গ্ৰুপত শ্বেয়াৰ কৰা সকলক বহুত বহুত ধন্যবাদ আৰু মৰম। বহুত ধুনীয়া এই কাপোৰযোৰ। যদি পচন্দৰ ভিতৰত পৰিছে সোনকালে সোনকালে স্ক্ৰীনশ্বটটো লৈ ল'ব। এইকেইটা চাইড পাৰি কেইটা বহুত ধুনীয়া। মই ওচৰৰ পৰা দেখুৱাই দিছো এইকেইটা চাইড পাৰি। ভিডিঅ'বোৰ কণ্টিনিউ শ্বেয়াৰ কৰি থাকিব, যিহেতু শ্বেয়াৰৰ ওপৰত গিফ্ট আছে। আৰু অনলাইন যোগে সকলো ঠাইৰ পৰা কাপোৰবোৰ ক্ৰয় কৰিব পাৰিব। শ্বিপিং চাৰ্জ থাকিব 70 ৰুপিজ। আজি কাপোৰখিনি বহুত কম মূল্যত দিয়া হৈছে, মাত্ৰ 650 দিয়া হৈছে। এই কাপোৰখিনি আগতে 1250 আৰু 1050 দিয়া হৈছিল। এটা এটা পিছে এভেইলেবল বাবে 650 দিছো। এই কাপোৰযোৰৰ মেটেৰিয়েলটো কি হয়, কোনযোৰ কাপোৰৰ কথা কৈছা এবাৰ স্ক্ৰীনশ্বটটো দি দিবা। স্ক্ৰীনশ্বটটো দিলে মই গম পাম। বুকিং নম্বৰটোত এবাৰ স্ক্ৰীনশ্বটটো লৈ পঠাই দিলে হ'ল। তেতিয়া মই কাপোৰযোৰৰ কি মেটেৰিয়েল হয় মই কৈ দিম। কটন আৰু ননী কটনো আছে, ষ্টেপুল কটনো আছে। কোনযোৰ কাপোৰৰ কি মেটেৰিয়েল মই কৈ দিম। নলবাৰী চামতাত ঘৰ হয় মোৰ, বা যদি যাম এদিন আপোনাৰ দোকানত হয় নিশ্চয় আহিব। আজি কৈ লৈছো শ্বেয়াৰ কৰা সকলৰ ভিতৰত আজি শ্বেয়াৰ উইনাৰ কোন হৈছে, উপমা দাস। আপুনি মোৰ দোকানত আহি আপোনাৰ শ্বেয়াৰ কৰা উপহাৰটি লৈ যাব পাৰিব। আৰু যদি আপুনি নলবাৰীৰ নহয় তেতিয়াহ'লে মোৰ স্ক্ৰীনত দিয়া নম্বৰত আপোনাৰ এড্ৰেছটি পঠাই দিব। মই আপোনাৰ শ্বেয়াৰ কৰা উপহাৰটি পঠাই দিম। ভিডিঅ'বোৰ কণ্টিনিউ শ্বেয়াৰ কৰি থাকিব। আজিলৈ এৰিছো, নমস্কাৰ, ধন্যবাদ।